সেইকাৰণে ভাল লাগে এতিয়া ইউটিউবত। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আৰু পোনপ্ৰথমে আপোনালোকক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু তো মোৰ চেনেলটোত আপোনালোকে চাগে আমনি পাইছে, বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই বুলিব, KB ব্লগ মৰিলে নেকি আপোনালোকে চাগে ভাবিব পাৰে। কিন্তু নাই, মই এক্টিভেট আৰু মই ইউটিউবত প্ৰায় এক্টিভ থাকোঁ। খালি কি হয়, জেগাই নাই যাবলৈ, মানে ক'তো যাব পৰা নাই, জেগা নাই, ক'তো যাব পৰা নাই সেইকাৰণে মানে ভিডিঅ' চিডিঅ' দিয়াই নাই। ক'ৰবাত ভাল জেগাত গ'লেহে ভিডিঅ' দিম, যদি গাঁৱতে থাকি কিডাল ভিডিঅ' কৰিম ন। সেইকাৰণে মই ভিডিঅ' চিডিঅ' দিয়া নাই। মানে মই ঘৰতে থাকোঁ আৰু ঘৰত থাকিলেনো কি ভিডিঅ'ডাল দিবি হয়। সেইকাৰণে মই ক'তো মানে ভিডিঅ' চিডিঅ' আপলোড দিয়াই নাই, ক'তো যোৱাই নাই। তো ভাবিলোঁ মানে পূজাতে তো মই কিবা এটা বোলো ভিডিঅ' চিডিঅ' এটা বনাওঁ চেনেলটো বহুত দিন কিবাকিবি দিয়া নাই। পূজাতে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। আৰু বিশেষকৈ মানে কি হ'ল, পূজাকেইদিনো মানে মোৰ 2 তাৰিখলৈকে টাউনত চাম দেই। আমাৰ যোৰহাট টাউন, আমাৰ এই ওচৰে পাঁজৰে পূজা পাতিছে, এনেকৈ তেনেকৈ চাম। আৰু তাৰপিছত 3 তাৰিখৰ দিনা কিন্তু ধামাকা হ'ব। তো ফাইনেলি গাইজ, মানে আমি এতিয়া দেৱী আনিব যাম। এতিয়া আমাৰ যিহেতু ঘৰৰ ওচৰত পূজা পাতিছে। মানে এইটো এতিয়া আমাৰ দেৱী আনিবলৈ যাব গোটেই পাৰ্টি, গোটেইটো ক'লা মানে। এইটো মই পিন্ধাৰ কাৰণে মানে আমাৰ গাঁৱত মানে গোটেইখিনিয়ে ক'লাই পিন্ধে, বাকী এইকেইটা আমাৰ যাব। তো ফাইনেলি গাইজ মানে এতিয়া ৰেডি হ'ল আৰু এতিয়া চব ওলাই মেলি ৰেডি। তাৰপিছত তাৰ আহিছে মানুহ। তো মানে আমি এতিয়া দেৱী আনিব যাম এতিয়া। তো এইখন গাড়ীতে মানে মা দুৰ্গাক অনা হ'ব, সেইকাৰণে এখন পূজা পাতল কৰা হৈছে আৰু কিবাকিবি। এইখনত আনিব, মেইনকৈ এইখনতে আহিব। চ' সেইকাৰণে অলপ নিয়ম নীতি কৰা হৈছে। ঢাকের ঢ্যামকুড়া কুড় বাজছে নূপুর, এলো যে পুজোর লগন। মায়ের আলতা পায়ের আলতো ছোঁয়ায় হলো যে অকাল বোধন। কাম হোৱাই নাই এতিয়ালৈকে, আজি মস্তি হৈ আছে আৰু জনা আমাৰ জনা কোনজনা গমেই পোৱা নাই বৰ্তমানলৈকে, একো গম পোৱা নাই দেই। সেইবিলাক চাই দে। তই কোনজন? এইজন? আচ্ছা, এই আমাৰ জনা কাম হ'লেই আৰু ইমান নহয়, আধা কৰি কাম হৈ আছে। জীবন হাসে, দু চোখে স্বপ্ন ভাসে, খুশির সুরে মা তুমি যে মা, আমার মা, সবার মা, দুর্গা মা। বলো দুর্গা মাকে। ৰেডি কৰা নাই, ইমান লেট কৰে ইয়াত, বহুত লেট হয় মানে কি ক'ম। এতিয়ালৈকে একো হোৱাই নাই, মানে আধা আধি কাম আছে আৰু কাম আছে, বহুত টাইম লাগি যাব ইয়াত। একো ৰেডি কৰা নাই, ইমান দেৰি কৰে ইয়াত। চ' মানে সেইকাৰণে অলপ ছাঁহৰ জেগালৈ আহিলোঁ। ছাঁ জেগাত বোলো, তাত ইমান ৰ'দ মানে, আৰু ডেক চেক বাজি আছে যে একো কথা মানে একো ক'বও পৰা নাই। এতিয়া ডেক চেক বাজি আছে, নুশুনেও। সেইকাৰণে মানে এইখিনিত ছাঁ জেগালৈ আহিলোঁ। ইয়াতে অকণমান বহি মেলি মানে যেতিয়া হ'ব আৰু ৰেডি হ'ব তেতিয়া যাম আৰু নিওঁতে এনেও দেখিবই। মানে কি হয়, আমাৰ তাত দুখনকৈ পূজা পাতিছে, ওচৰা ওচৰিকৈ হয় দুখনকৈ। এখন বিশেষ পূজা আছে, আপোনালোকক তাত কালিলৈ লৈ যাম, আজি নাযাওঁ তাত। এখন বিশেষ পূজা, আপোনালোকে হয়তো কোনোবাই শুনিব পাৰে, যোনসকলে আমাৰ ইয়াত থাকে। চ' সেইসকলে শুনিবও পাৰে, আৰু নুশুনাসকলকো কাইলৈ দেখাম। বিশেষ মানে দাদাজনে নিজে বনায়, কি হয় মানে দেখাম আৰু। চ'
চ' ভিডিঅ'টো চাই থাকিব। আজিতো নহয় বাৰু, আজি যোৱাটো এনেও নহ'বই, সেইকাৰণে কাইলৈ মানে যাম আৰু কাইলৈ যাম। তাৰপিছত পৰহিলে ক'ত যাম আপোনালোকে ভিডিঅ' চালে গম পাবই, পৰহিলে বেলেগ জেগাত যাম। চ' গম পাব, ভিডিঅ' চাই থাকিব। আজিৰ পৰাতো ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' আকৌ, বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই, সেইবাবে আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু পূজা বুলি লাইক এটা কৰি দিব আৰু, লাইকটো কৰাটো একো ডাঙৰ কথা নহয় আৰু, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব। মানে যাওঁ আৰু দেৱী হ'ল চাগে, বহুত টাইম ৰখিব লগা হৈছে, একদম আহি মেলি ৰখি এতিয়া 1:30 বাজিলেগৈ। 1:30 বাজি কিমান 4-5টামান বাজি যাব চাগে। এতিয়া দেৱী ৰেডি হ'ল চাগে আৰু বহুত টাইম লগাই ইয়াত। ভিডিঅ'টো শেষ হ'লেকে চাব দেই। অঁ বিদ্যা বলো দুর্গা মাইকে, হে বলো দুর্গা মাইকে। তোমাৰ এতিয়ালৈকে একো হোৱাই নাই, গোটেই মানুহ গাড়ী গোটেই দেৱী নিব আহিছে, বৰ্তমানলৈকে একো হোৱাই নাই। আৰু অলপ টাইম ৰখিলে যাব পৰা হ'ব আৰু। এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই, মানে ৰেডি হৈ আছে, মানে ৰেডি কৰি আৰু অলপমান খোৱাৰ পিছত হৈ যাব, নিব পৰা হ'ব আৰু বাকীডোখৰটো পিছত দেখা পাব। সিমানখিনি আৰু নিয়ম নীতি আছিলে, সেইখিনি কৰা নাই, বৰ্তমান হোৱা নাই, কৰিব আৰু লাহে লাহে কৰিব। মই ঘৰ আহিলোঁ, ঘৰৰ ওচৰতে আনিলোঁ। তাৰপিছত এতিয়া ঘৰত আহি কিবা এটা খাব লাগিব। ৰাতিপুৱাই যোৱা নহয় জানো, 10-11টাতে যোৱা, 11টাতে গৈ এনেকুৱা ভোক, ইমান মানে হোৱাই নাই তেতিয়ালৈকে। ত' তেতিয়ালৈকে একো হোৱাই নাছিলে, সেইকাৰণে মানে অলপ টাইম লাগিলে বাৰু, বহুত দেৰি কৰিলে। তাৰপিছত আহি মেলি এতিয়া ঘৰ পাইছোঁহি আৰু তাত দেৱী চেৱী নমাই। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু কাইলৈ পৰহিলেতো পূজাৰ ভিডিঅ' পাই থাকিব। এটা নতুন জেগাত 3 তাৰিখে নতুন জেগাত যাম, বেলেগ এটা ঠাইত যাম। চ' কাইলৈ পূজাৰ ভিডিঅ'ই পাব। চ' আজিলৈ বাই। নতুন সাজে নতুন রঙে